গুড মৰ্নিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি এতিয়া আনিনি গৈ আছোঁ। অলপ জলদিয়ে ওলাম বুলি ভাবিছিলোঁ, কিন্তু অলপ লেট হৈ গ'ল। এতিয়া অলমষ্ট 6টা বাজি গ'ল। আমি এতিয়া লখিমপুৰৰ পৰা ওলাইছোঁ। ব'লক আমাৰ লগত চাই যাওক। আমাৰ এতিয়া পেকিং কৰা হৈ গৈছে অলমষ্ট। লাষ্ট এইটো বেগ পেকিং কৰিবলৈ আছে। এইটো মই এতিয়া পেকিং কৰি দিছোঁ। এইটো কৰাৰ পিছত আমি ইয়াৰ পৰা ওলাম আৰু। এতিয়া আমি মেডিকেলৰ পৰা 2খন বাইক ওলাইছোঁ, চিৰঞ্জীৱ, মই আৰু অভিজিত। আৰু গুৱাহাটীৰ পৰা দাদা 3জন আহি আছে 2খন বাইকৰ সৈতে। আমি বাটত এড হ'ম তেওঁলোকৰ লগত। তাৰ পৰা গোগামুখৰ পৰা সুদীপ্ত ওলাব আৰু ডিব্ৰুগড়ত মোৰ লগৰ দিব্য এড হ'ব। আৰু ছাৰ কালিয়ে গৈ চাবুৱাত আছে, চাবুৱাৰ পৰা ছাৰ এড হ'ব। আপোনালোক সকলোৰে লগতে চিনাকি কৰি দিম বাৰু সকলোকে। আমি এতিয়া আহি পালোঁ পদুমণি আইথান। আমি যেতিয়াই বা য'লৈ গ'লেও এই পদুমণি আইথান পাৰ হৈ গ'লে আমি সেৱা এটা কৰি যোৱা নিয়মেই। কাৰণ আমি এতিয়া বাইক লৈ যিহেতু এটা জেগালৈ ওলাইছোঁ, সকলোৰে ভালে কুশলকে যাতে ৰাইডটো হয়, সেইকাৰণে আমি সকলোৱে পদুমণি আইথানত সেৱা এটা কৰি আমি তাৰ পৰা ওলালোঁ, যাতে ৰাইডটো ধুনীয়াকৈ কোনো প্ৰব্লেম নোহোৱাকৈ ৰাইডটো কমপ্লিট হৈ যায়। আমি গোগামুখ পাম আৰু। সুদীপ্তক ফোন লগোৱা, চিৰঞ্জীৱ সুদীপ্তক ফোন লগোৱা। এনেই আমাৰ বহুত দেৰি হৈ গৈছে, তাক চাৰিআলিলৈ ওলাই আহিবলৈ কোৱা, তেতিয়া আমি গোগামুখত নৰওঁ আৰু ডাইৰেক্ট সোনকালে পাই যামগৈ। আমি এতিয়া কোলাজান পাৰ হৈ আহিছোঁ, বগীবিল পামেই আৰু। ভোকো লাগিছে, ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আমি যিহেতু আহিছোঁ। ক'ৰবাত আমি ৰৈ ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব ভালকৈ। আহি পাই গ'লোঁ আমি জগন্নাথ মন্দিৰ, কিন্তু টাইমটো অলপ কম হৈ যোৱাৰ কাৰণে আমি এতিয়া সেৱা কৰিবলৈ নহ'ল। এতিয়া আহি পাই গ'লোঁ আমি ব'ডাক গেট। ইয়াত আমি ইনাৰ লাইন পাৰ্মিটৰ কাৰণে এপ্লাই কৰিম। এতিয়া আমাৰ পাছ হ'ল। এতিয়া আমি আনিনিলৈ গৈ আছোঁ। সেয়া আনিনিলৈ এতিয়া 258 কিলোমিটাৰ বাকী। ৰয়িং পাৰ হৈ আমি অৰুণাচলতে বাইকবিলাকৰ ফুল টেংকি কৰি ল'লোঁ। সস্তাত পাই বস্তাত ভৰোৱা নিচিনা কথা আৰু। फुल तो हो गया। बताइए मीटर कितना मिलाना है? और तो नहीं जाएगा आपके जगह ही नहीं दिख रहा। এয়া আমাৰ ৰয়িং পাৰ হৈ লাইনে দত্তদা ये সুদীপ্তদা मोबाइल सेंसर আমাৰ এতিয়া পাবলৈ আৰু 10 কিলোমিটাৰমান আছে। আমি এই ৱাটাৰফলটো দেখি অলপ ৰেষ্ট ল'লোঁ। দিনটো বাইক চলাই ভাগৰো লাগিছে। আমাৰ লগৰবিলাকে এই তাত ফটো চটো মাৰি অলপ ৰেষ্ট লৈ আছে।
ময়ো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ নাজাৰাটো এবাৰ। চাওক মোৰ পিছফালে কিমান ধুনীয়া। नज़ारा देखो। পাহাৰত প্ৰেম আল্টিমেট। জীয়াই হতাই এতিয়া আমি আকৌ যাবলৈ ওলালোঁ। আমাৰ ৰাইডাৰ বাইক ষ্টাৰ্ট দিছে, বলক চলো 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 ভাইয়া চলো। মায়েদিয়া আহি পাওঁ হৈছে আৰু ঠাণ্ডা আৰম্ভ হৈ গ'ল, সেইবাবে আমি সকলোৱে জেকেটবিলাক পিন্ধি লৈছোঁ আৰু পূৰা। মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ'টো চাইছে যদি আপোনালোকে দেখিবই, আমি যেতিয়া আগতে মায়েদিয়া আহিছিলোঁ তেতিয়া এইবিলাক জেগা পূৰা বৰফেৰে ভৰি আছিল। এতিয়া বৰফৰ ছিজন নাই, সেইটো কাৰণে পূৰা শুকান হৈ আছে। আচলতে ক'বলৈ গ'লে মায়েদিয়াখন বৰফ নহ'লে দেখিবলৈ ইমান এটা বৰ এটা ভাল নহয়। মায়েদিয়াৰ পৰা আৰু অলপ ওপৰলৈ অহাৰ পিছত আন্ধাৰটো বহুতে বেছি বেয়াকৈ নামিলে, আৰু তাৰ উপৰিও মানে ৰাস্তাটো বৰ এটা ভালকৈ ভিজিবল নহয়, সেইবাবে আমি আগত য'তে হোমষ্টে পাওঁ আজি আমি তাতে ষ্টে কৰিম বুলি ভাবি আহিছোঁ। মায়েদিয়াৰ পৰা অলপ ওপৰত দিব্যৰ ভাগৰ এটা সৰুকৈ এক্সিডেণ্ট হৈ গৈছে, সেইবাবে আমিতো যিমান পাৰোঁ সিমান জল্দিয়ে এতিয়া আমি হোমষ্টে এটাত লৈ থাকিব লাগিব। মোৰ ব্লগটো আজিলৈ ইমানতে শেষ কৰিছোঁ। কাইলৈ নতুন এটা জেগা আল্টিমেট এটা কণ্টেণ্টৰ সৈতে আপোনালোকক লগ পাই আছোঁ। আজিলৈ বাই বাই।